নমস্কাৰ বন্ধুসকল, আজি মই লৈ আহিছোঁ ব্ৰইলাৰ মাংসৰ এটা আচাৰৰ ৰেচিপি। আগতেও মই পচলাৰ আচাৰ, গাহৰি মাংসৰ আচাৰ আপলোড কৰিলোঁ আৰু আজি মই সেইকাৰণে ব্ৰইলাৰ মাংসৰ আচাৰ ৰেচিপি আপলোড কৰিবলৈ ওলাইছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক মই কেনেকৈ এই আচাৰবিধ বনাওঁ। আৰু বহুত বেছিকৈ ইনগ্ৰিডিয়েণ্টছ নালাগে, কম ইনগ্ৰিডিয়েণ্টছৰ সহায়তে এই আচাৰটো ধুনীয়াকৈ তৈয়াৰ কৰিব পাৰি আৰু খাবলৈ বিৰাটেই ভাল লাগে। দেখিবলৈ যদিও ভাজিৰ দৰে লাগিছে, কিন্তু একচুৱেলি ই আচাৰৰে সোৱাদ দিয়ে। আপোনালোকে চাগে স্ক্ৰীণত মন কৰিছেই কালাৰ টেক্সচাৰটো কেনেকুৱা হৈছে, খুব ভাল লাগে এনেকৈ খাই। তো পলম নকৰোঁ, ব'লক আৰম্ভ কৰোঁ। এয়া সকলো ইনগ্ৰিডিয়েণ্টছ আমি ৰেডি কৰি লৈছোঁ। মিহি মিহিকৈ কুটা নহৰু, আদা আৰু লগতে লৈছোঁ তেজপাত দুখিলা আৰু জালুকৰ গুড়া অকণমান, এয়া পাঁচফোৰণ, চফ, দালচেনি, ইলাইচি, জিৰা, ধনিয়া গুটি আৰু এয়া শুকান জলকীয়া লৈছোঁ 5-6টামান। এয়া সকলো আমি ড্ৰাই ৰ'ষ্ট কৰিব লাগিব। বজাৰৰ পৰা কিনা মছলাতকৈ ঘৰত প্ৰস্তুত কৰা মছলাই ভাল আৰু সেইকাৰণে এতিয়া আমি ড্ৰাই ৰ'ষ্ট কৰিব লাগিব। আৰু এইফালেও ৰেডি কৰি লৈছোঁ টমেটো কেচাপ, ভিনেগাৰ, চয়া চচ আৰু লগতে আমচুৰ পাউডাৰ। বজাৰৰ পৰা যেনেকৈ ব্ৰইলাৰ মাংসৰ কেইপিচ আমি কাটি আনিছিলোঁ, আচলতে তেনেকৈ আচাৰ কৰিব হ'লে অকণমান প্ৰব্লেম হয়। ব্ৰইলাৰ মাংস বাৰু পটককৈ সিজে, কিন্তু হ'লেও আচাৰ বুলি ক'লে অলপ পিচটো সৰু সৰু কৰি ল'লে ভাল হয়। মোৰ শ্বপিং বৰ্ড আছে, কিন্তু আচলতে ওলাই থাকিবলৈও মন নগ'ল আৰু মাংস মানে শ্বপিং বৰ্ডত লগাই থাকিবলৈ মন নগ'ল। সেইকাৰণে মই কটাৰীৰে এনেকৈ সৰু কৰি লৈছোঁ। হয়, পিচকেইটা বাৰু সমান সমান তেনেকৈ হোৱা নাই, তথাপি আৰু সৰু কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইয়া ভালদৰে ধুই উঠি ধুনীয়াকৈ শুকানে এনেকৈ কাঁহী এখনত তুলি থৈছোঁ। আৰু দেখিছেনে মাংসৰ চাইজটো কাটা পিছে ভাল হোৱা নাই দেই, তথাপি সৰু সৰু কৰি লৈছোঁ। আৰু এইফালে আদা নহৰুৰ লগতে ঘৰৰে ভোট জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইফালে এতিয়া গেছৰ বাৰ্ণাৰ অন কৰি দিলোঁ আৰু এয়া ননষ্টিক কেৰাহীখন পাতি লৈছোঁ। আপোনালোকে যেনেকুৱা ধৰণৰ কেৰাহী ইউজ কৰিলেও হ'ব, মই ননষ্টিক কেৰাহীয়ে ইউজ কৰিলোঁ। আপোনালোকে মন কৰিছিলে চাগে মই গাহৰি মাংসৰ আচাৰ বনাওঁতে আৰু পচলাৰ আচাৰ বনাওঁতে প্ৰায় একেখন কেৰাহীয়ে ইউজ কৰিছোঁ। আৰু এয়া মাংসখিনি এতিয়া দি দিলোঁ কেৰাহীতে। অকণমানো তেল দিয়া নাই, আপোনালোকে মন কৰিলে চাগে আমি ড্ৰাই ৰ'ষ্ট কৰিব লাগিব। আৰু ব্ৰইলাৰ মাংসৰ এনেও টাইম নালাগেই, পটককৈ হৈয়ে যায়, আপোনালোকেতো জানেই। এয়া এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ সকলো ফালে আৰু অলপমান ৰঙচুৱা হোৱালৈকে আমি ভাজিব লাগিব। আৰু এতিয়া লৰাই থাকোঁতেই আমি নিমখ দি দিছোঁ। নিমখ সোৱাদ অনুসাৰে দিব। আমি এতিয়া ইয়াতে 2 চামুচ এড কৰিছোঁ, কাৰণ ইয়াত আমি আমচুৰ পাউডাৰ এড কৰিম আৰু আমচুৰটো আপোনালোকে জানে টেঙী ফ্লেভাৰ এটা আহে, টেঙা টেঙা লাগে অকণমান। সেইকাৰণে এনেকৈ নিমখ 2 চামুচ এড কৰিছোঁ। আৰু এতিয়া দি দিছোঁ হালধি। হালধি এতিয়া আমি এড কৰিব লাগিব ৰংটোৰ কাৰণে, আৰু বহুত বেছি নহয়, কাৰণ পাছত আমি হয়তো এড কৰিম বা হয়তো নকৰিবও পাৰোঁ দেই। মানে কেলৈ কালাৰটোৰ কাৰণেহে অকণমান কৰিছোঁ। আৰু হালধি মানে বেছি দিলে কি হয়, আৰু নিমখটোতো এড কৰা আছে, সেইকাৰণে পানী টাইপ মানে হৈ যাব। সেইকাৰণে আমি এনেকৈ অলপহে বস্তুটো ইউজ কৰিছোঁ। নিমখটো বাৰু সোৱাদৰ কাৰণে দিছোঁ, কাৰণ আগতে নিমখ নিদিলে হয়তো মাংসৰ ভিতৰত নোসোমাবও পাৰেতো, সেইকাৰণে এনেকৈ দিলোঁ। আৰু এতিয়া ভালকৈ লৰাই দিছোঁ আৰু সিজালৈ আমি বাট চাম। আৰু এয়া চাওক, আমিতো কোনো তেল দিয়া নাছিলোঁ, কিন্তু এতিয়া নিমখ আৰু হালধি হয়তো এড কৰাৰ কাৰণে অকণমান পানী ধৰণৰ ভাৱটো আহিছে। কিন্তু এতিয়া এইখিনি শুকাই যাব, সেইটো চিন্তা নাই। আমি মিডিয়াম ফ্লেমত, ল'ৰ পৰা মিডিয়াম, হাই নিদিব কিন্তু। আৰু এতিয়া এনেকৈ লৰাই থাকিব লাগিব যেতিয়ালৈকে পানীখিনি ভালকৈ শুকাই নাযায় আৰু মাংসখিনি যেতিয়ালৈকে ভালকৈ সিজি নাযায়। চাউণ্ডটো আপোনালোকে মন কৰিছে চাগে, এতিয়া লাহে লাহে পানীটো শুকাই আহিব লৈছে আৰু মাংস কেইপিচো ধুনীয়াকৈ সিজি আহিছে। চ' আমাৰ এতিয়া নমাবলৈ সময় হৈ গৈছে। আৰু এইয়া চাওক, ব্ৰইলাৰ মাংসৰো নিজৰ এটা তেল থাকে, যোনটো তেল মানে ছালটোৰ পৰা ওলায়, সেইকাৰণে অকণমান তেলেতীয়া ধৰণৰ লাগিছে চাগে। দেখিছেনে কেৰাহীখন? আৰু মাংসখিনি এতিয়া প্ৰায় সিজি গ'ল, দেখি চাগে গম পালেই পিচকেইটা আৰু ৰঙচুৱা ধৰণৰ হৈছে। আৰু এতিয়া আমি এইখিনি এতিয়া নমাই থ'ম।
বহুতেই কয় হাফ ফ্ৰাই কৰিলেও হয়, কিন্তু ভালকৈ সিজাই ল'লে ভাল বুলিয়ে ভাবোঁ। আৰু আচলতে 80% হাফ ফ্ৰাই কৰা হয়তো, সেইকাৰণে পূৰা সিজা ধৰণৰে হৈ যায়। আৰু এয়া আমি এতিয়া থাল এখনত এনেকৈ ট্ৰান্সফাৰ কৰি লৈছোঁ। আৰু এতিয়া একেখন কেৰাহীতে আমি তেল দিছোঁ। আৰু আপোনালোকে মন কৰিছে চাগে, আচাৰত মানে যিমানটো ডুব যাব লাগিব সিমানখিনি পৰিমাণত আমি চিন্তা কৰি পেলাই এটা জুখি পৰিমাণত মানে 1 কাপমান ধৰক আৰু তেল আমি দি দিছোঁ ইয়াতে। আৰু গৰম হোৱালৈ এতিয়া অলপ বাট চাম। আমাৰ তেলখিনি গৰম হৈ গ'ল আৰু সেইকাৰণে এতিয়া আমি মাংস কেইপিচ এতিয়া আকৌ তেলত দি দিছোঁ। যোন কেইপিচ আমি ৰোষ্ট কৰিছিলোঁ সেইখিনিয়ে আমি আকৌ এনেকৈ এক্সট্ৰাকৈ তেলত এতিয়া এনেকৈ দি দিছোঁ। আপোনালোকে মন কৰিছে চাগে, আপোনালোকে স্কিপ নকৰিব, তেতিয়া এটা এটা ষ্টেপ সকলো জানিবলৈ পাৰিব। জলকীয়া, ভোট জলকীয়া, আদা এয়া ফুটিব নেকি? আমচুৰ পাউডাৰ অলপ এনেকৈ দালি অলপ কমেই হ'ল, অলপ হ'লে ভালেই লাগে। পিঠা মছলাখিনি লাগিব, এই বস্তুটোৱে ধুনীয়া কৰি দিলে তুমি যেন যেনেকৈ পিচি কেনে গোন্ধত আহি যায় আকৌ গোন্ধ পাইছে নাই? ধুনীয়া উঠি ৰং জলকীয়া আমি যি আচাৰৰ মছলা ঘৰতে প্ৰস্তুত কৰি লৈছিলোঁ সেয়া আপোনালোকে দেখিলে ইয়াতে আমি এড কৰি দিলোঁ। কিন্তু আমি কেনেকৈ প্ৰস্তুত কৰিলোঁ সেয়া জানিবলৈ আপোনালোকে আগৰ ভিডিঅ' দুটা চালেই গম পাব। গাহৰি আচাৰ আৰু কলপচলাৰ আচাৰ যি বনাইছিলোঁ তাতে আমি দেখাইছোঁ কেনেকৈ আমি ঘৰতেই আচাৰ মছলা প্ৰস্তুত কৰিছিলোঁ। চ' কোনো লোকে যদি চাবলৈ বিচাৰে তেন্তে সেই ভিডিঅ'টো চাই ল'বলৈ পাৰিব। চ' আপোনালোকে মন কৰিলে আমি চয়া চচ এড কৰিলোঁ আৰু এতিয়া টমেট' কেচাপো এড কৰি দিছোঁ আৰু মিক্সিঙৰ ওপৰতে সকলো। আৰু এতিয়া ইয়াতে ক'লা নিমখ অলপমান এড কৰি দিছোঁ টেষ্টৰ কাৰণে। এইটো আপোনালোকে স্কিপো কৰিব পাৰে, এইটো মানে বহুত ভাল লাগে এনেকৈ মিলাই খালে, সেইকাৰণে অলপমান দি লৈছোঁ। আৰু লাষ্ট দি দিছোঁ ভিনেগাৰ আপোনালোকে মন কৰিলে, আৰু তাৰপিছত মিক্স কৰি দিছোঁ। আৰু এতিয়া গেছৰ ফ্লেম অফ কৰি দিলে এয়া হৈ যাব। আৰু আমি তাৰপিছত ঠাণ্ডা হ'বলৈ বাট চাম। এয়া ব্ৰইলাৰ মাংসৰ আচাৰ ৰেডি। কালাৰ দেখিছেনে কিমান ধুনীয়া হৈছে, আৰু সঁচাকৈ বিৰাটেই লোভনীয় এই বস্তুটো। আৰু যদি মাছ মাংস নাথাকে তেতিয়া এনেকৈ আচাৰ কৰি ৰাখিব পাৰিলে 2 এপিচ লৈ খাবলৈ পাৰি, আৰু তেনেকৈ ভাতকেইটা বেছিকৈ সোমাই আৰু খায়ো ভাল লাগে। আৰু টেক্সচাৰ দেখিছেনে আপোনালোকে, একদম ডাঠ হৈছে মছলাটো, তেল ধৰণৰ, দেখিবলৈ ভাজি নিচিনা, কিন্তু যেতিয়া আপোনালোকে খাব তেতিয়াহে গম পাব কেনেকুৱা ধৰণৰ আচাৰ, গোন্ধটো কিমান যে ভাল আহে। এতিয়া আমি বটল এটা লৈ লৈছোঁ, আৰু আচাৰখিনি যিহেতু ঠাণ্ডা হ'ল এতিয়া আমি বটলটোত ভৰাই ল'ম। আৰু মছলাখিনিৰ সৈতে এতিয়া আচাৰখিনি লৈ এয়া ভৰাই দিছোঁ। খুবেই ভাল লাগে এনেকৈ খাই। আৰু এইখিনি যিহেতু বহুত টেঙা আচাৰ নহয়, সেইকাৰণে আমি তেনেকৈ ইমান চিচাৰৰ বটল যে ল'ব লাগিব তেনেকুৱা কোনো কথা নাই, প্লাষ্টিকৰ হ'লেই হ'ল। আমাৰ এয়া প্লাষ্টিকৰ জাৰে হয় পিছে, অনলাইন পাৰচেছ কৰা। আৰু আচাৰখিনি ভৰাই এতিয়া যিহেতু ৰেডি হৈ গ'ল, এয়া দেখিছেনে কিমানখিনি হৈ গ'ল। আৰু আমি প্ৰথমে যেতিয়া বনাওঁ তেতিয়া কোৱান্টিটি অলপ বেছি দেখায়, আচাৰটো বনোৱাৰ পিছত কিন্তু কমি যায়। এয়া চাওক আচাৰৰ মছলা কিমান ডাঠ হৈ ওপৰত লাগি আছে, বহুত ভাল লাগিছে দেখি মোৰ। আৰু ইচ্ছা কৰিলে আপোনালোকে অকণমান তেলো দি থ'বলৈ পাৰে, আৰু লগতে অলপ ৰদাই দিব, হৈ যাব। আৰু আমি অকণমান এয়া টেষ্ট কৰিবলৈ লৈছিলোঁ। কলপাত দেখিলে কাটি থৈছিলোঁ, তাৰে পিচ পিচ কৰি ঘৰৰ সদস্য যিমান আছে সেইকাৰণে এনেকৈ টেষ্ট কৰিবলৈ দুপিচকৈ লৈ লৈছোঁ। আৰু খুবেই লোভ লাগে আচলতে, যদিও বনাই থকা হয়, কিন্তু টেক্সচাৰটো যেতিয়া আপোনালোকে দেখিব নিজেই গম পাব, খাওঁ খাওঁ লাগিব।
সেইকাৰণে আমি টেষ্ট কৰিবলৈ লৈ লৈছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। যদি ভ্লগ ভিডিঅ' চাবলৈ বিচাৰে লেফ্ট ভিডিঅ'টো ক্লিক কৰিব, আৰু যদি ৰেচিপি ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াহ'লে ৰাইট ভিডিঅ'টো ক্লিক কৰিব।